পত্ৰ শেষ হৈ গৈছে কেনেকৈ মেট্ৰিক দিব ল'ৰা গৈ চাইছোঁ কিতাপ পত্ৰ এটাও নাই মায়ে ক'লে কিজন উঠোৱাই লৈ গ'ল তাৰপিছত কাপোৰবোৰ ছাইড কৰোঁতে আৰু পালোঁ বেগটো ওলাই চাইছোঁ এটাও কিতাপ ভাল নাই আৰু মংগলবাৰৰ পৰা শুকাই আছোঁ কাম কৰি হাজিৰা কৰা মানুহ আমি দিন হাজিৰা কৰিবলৈ যাওঁ তেনেকৈ পঢ়াইছোঁ ল'ৰাক সেইটোতো পাইছোঁ বাৰু কাপোৰে কানি এতিয়া কিতাপখিনিতো আমাক লাগে নহয় অসম নাগালেণ্ড সীমান্তৰ বগদাই নগাচুকত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই যি বগদাই সেই বগদাই বুলি ক'লে এতিয়া অসমবাসীৰ গাৰ নোম শিয়ৰি উঠে কাৰণ এই অঞ্চলটো প্ৰায় শেষ হৈ গৈছে ইয়াৰ অকণমান আগলৈ গ'লে প্ৰায় 1-2 কিলোমিটাৰ আগত গ'লে যিখন নেপালী গাঁও আছিল বা বিভিন্ন যিসকল লোক বসবাস কৰি আছিল তাৰ হাজাৰ হাজাৰ পৰিয়াল ইতিমধ্যে সম্পূৰ্ণ শেষ হৈ গৈছে এখন গাঁও সম্পূৰ্ণ শেষ হৈ গৈছে বহু লোকৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে কিন্তু এতিয়াও সন্দেহ কৰিছে স্থানীয় লোকে তাত বহু লোকৰ মৃতদেহ এতিয়াও তলত পোত খাই আছে এটা ভয়ংকৰ পৰিস্থিতি অৱৰ্ণনীয় পৰিস্থিতি তাৰ পূৰ্বে আমি নগাচুকত এই পৰিৱেশটোৰ মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এয়া হৈছে বগদাই নগাচুক আৰু কোন ক্লাছৰ তুমি ক্লাছ 9ৰ এগৰাকী ছাত্ৰীৰ সৈতে আমি মুহূৰ্তত কথা পাতিম কেইবাজন অভিভাৱক আছে তেওঁলোক হৈছে ক্লাছ 10ৰ তেওঁলোকৰ সন্তানে তেওঁলোকে এবাৰ মেট্ৰিক পৰীক্ষা দিব কিন্তু তাৰ পূৰ্বৰ পৰিৱেশটোৱে মুহূৰ্তত চাওক এইদৰে ৰাজপথত কিতাপ শুকুৱাব লগা হৈছে আৰু যিসমূহ কিতাপ আচলতে মই অকণ দেখুৱাবলৈ চেষ্টা কৰোঁ এই কিতাপসমূহ আচলতে পঢ়াৰ উপযোগী হৈ থকা নাই কেইবাদিন ধৰি তেওঁ ৰ'দত শুকুৱাইছে কিন্তু এতিয়াও পঢ়াৰ উপযোগী নহয় কিতাপৰ পৰা আচলতে বোকা বালি সম্পূৰ্ণ ওলাই পৰিছে কিতাপ আৰু তাতকৈ আটাইতকৈ লক্ষণীয় কথাটো হৈছে যে যিসমূহ আচলতে লিখাৰ যিসমূহ বহি আছিল য'ত আচলতে তেওঁলোকে নিজৰ প্ৰশ্নবোৰ লিখি ৰাখিছিল এয়া সম্পূৰ্ণ শেষ হৈ গৈছে আপোনালোকে চাওক গতিকে এই কিতাপকেইখন হয়তো আকৌ সাহায্য পাব বা কিবা চৰকাৰে সহায় কৰিলে কিনি ল'ব পাৰিব কিন্তু এই লিখাৰ যিসমূহ আচলতে বহি আছে সেইসমূহ ক'ত ঘূৰাই পাব ভণ্টি তোমাৰ নামটো মিছ প্ৰিয়ংকা সতনামী প্ৰিয়ংকা কি হৈছিল কেনেকৈ পানী আহিছিল আৰু তাৰপিছত কিতাপৰ এইটো অৱস্থা এতিয়া দেওবাৰে পাছবেলা পানী আহি আছিলে তো মায়ে ক'লে পানী পাৰিছে গৈ চাই আহোঁ এনেকৈ ক'লে চাই আহোঁতে আৰু বস্তু ওলাব নাপালোঁৱে ঘৰৰ পৰা অকল নিজৰ ডকুমেণ্টছবোৰ বচাব পাৰিলোঁ আৰু ভাইটিৰ বাৰ্থ চাৰ্টিফিকেট বচাব নোৱাৰিলোঁ আৰু কিতাপবোৰো সেনেকুৱাই থাকিলে তো মায়ে ক'লে বেছি নাবাঢ়িব পাৰে তাৰপিছত চাইছোঁ চাওঁতে বাঢ়ি গ'ল পূৰা আৰু আমি সেই চটৰ ওপৰত উঠি আছিলোঁ ৰাতি গোটেই তাৰপিছত ৰাতিপুৱা 5টা বজাত আহিলোঁ আহি চাইছোঁ এক কঁকাল পানী আছে তাৰপিছত মামীয়ে ক'লে বই সোমাই চাওঁ তাৰপিছত গৈ চাইছোঁ কিতাপ পত্ৰ এটাও নাই মায়ে ক'লে কিজন উঠোৱাই লৈ গ'ল তাৰপিছত কাপোৰবোৰ ছাইড কৰোঁতে আৰু পালোঁ বেগটো ওলাই চাইছোঁ এটাও কিতাপ ভাল নাই আৰু মংগলবাৰৰ পৰা শুকাই আছোঁ মংগলবাৰৰ পৰা শুকাইছে কি পঢ়িবা তোমালোকে পানী শুকাইছে এতিয়া ঘৰতো থাকিব পৰা পৰিৱেশ এতিয়ালৈকে হোৱাই নাথাকিলেও কি পঢ়িবা কি কৰিবা এতিয়া কি ভাবিছা নিউজততো দেখাই আছে দিব বুলি দিলে পঢ়িম কিন্তু লিখা নোটবিলাক এইবিলাক সকলোতো শেষ হৈ গৈছে এতিয়া কি কৰিবা বুলি ভাবিছা একোতো অপশ্যন নাই আৰু বেলেগ আকৌ পঢ়িব লাগিব নতুনকৈ আকৌ লিখিব লাগিব লিখিম আৰু কষ্ট কৰিবই লাগিব পঢ়িম আৰু আছে প্ৰকৃতিৰ উদ্যোগ মই আপোনাৰ ল'ৰা আছিল ন এইবাৰ মেট্ৰিক দিব চব কিতাপ পত্ৰ উঠি গৈছে চব কিতাপ ঘৰ দুৱাৰ চব উঠি গ'ল ঘৰত পানী সোমাই গ'ল ঘৰটো নাই ভঙা মানে ঠিকে আছে খালি পানী পুৰা সোমাই গ'ল বস্তু চব শেষ হৈ গৈছে চব শেষ হৈ গ'ল একদম ল'ৰা কিতাপ পত্ৰ শেষ 3টা ল'ৰা ছোৱালী এইবাৰ ল'ৰা মেট্ৰিক দিব পাৰিবনে কিতাপ পত্ৰটো শেষ হৈ গৈছে কিতাপ পত্ৰ শেষ হৈ গৈছে কেনেকৈ মেট্ৰিক দিব ল'ৰা এতিয়া পঢ়িবতো লাগিব আজি সপ্তাহ দিন হৈ গ'ল ল'ৰা পঢ়িব পোৱা নাই কিতাপ নাই তেতিয়া কিবা এটা সুবিধা কৰিব লাগিব চৰকাৰে তেতিয়াহে আমাৰ ল'ৰা ছোৱালী কিবা আপোনালোকে কষ্ট কৰি পঢ়াইছিলে ল'ৰাক কষ্ট কৰিয়ে পঢ়াইছিলোঁ আৰু কাম কৰি হাজিৰা কৰা মানুহ আমি দিন হাজিৰা কৰিবলৈ যাওঁ তেনেকৈ পঢ়াইছোঁ ল'ৰাক ঘৰৰ বস্তুবোৰ উঠি গ'ল কি কৰিব এতিয়া কি খাব কি পিন্ধিব কি কৰিব কি কৰিম যেনেকৈ আৰু বস্তুটো পাইছোঁ বাৰু কাপোৰে কানি এতিয়া কিতাপখিনিতো আমাক লাগে নহয় কিতাপখিনি নহ'লে এতিয়া ল'ৰা ছোৱালী কি কৰিব বাৰু এতিয়া 3টা ল'ৰা ছোৱালী মোৰ এটা 5ত আছিলে এটা 7ত আৰু ডাঙৰটো 10ত মেট্ৰিক দিয়ে 3টা ল'ৰা ছোৱালী গোটেই কিতাপ শেষ হৈ গ'ল